নমস্কাৰ বন্ধু বান্ধৱীসকল অহা 21 জানুৱাৰী তাৰিখে গোলাঘাট জিলাৰ কমাৰভঙা অঞ্চলৰ মৈদামণি নামঘৰৰ সাহাৰ্যাৰ্থে হ'বলৈ গৈ থকা দ্বিতীয়বাৰৰ বাবে উপহাৰ কুপনৰ খেলখনি আহি পালেহি আৰু যদিহে আপোনালোকে কোনো সদস্যই টিকেট ল'ব যদি পোৱা নাই বা টিকেট ল'ব বিচাৰিছে তেনেহ'লে আমাৰ পৰা অনলাইন যোগেৰে অৰ্থাৎ হোৱাটছআপ যোগেৰে টিকেট ক্ৰয় কৰিব পাৰে আৰু আপোনালোকক আমি টিকেটখিনি দেখাবলৈ গৈ আছোঁ এতিয়া আৰু এইখিনিয়ে হৈছে টিকেটখিনি যিখিনি আমাৰ ওচৰত বহুত বেছি টিকেট নাই মাত্ৰ 20-25টামান বুক আছে আৰু যিসকলে এতিয়ালৈকে লোৱা নাই টিকেট যদিহে আপোনালোকৰ মাঘৰ বিহুৰ উপলক্ষে যদি আপোনালোকে ভাগ্য পৰীক্ষা নিৰ্ণয় কৰিব বিচাৰে আৰু যিখন খেল সম্পূৰ্ণভাৱে স্বচ্ছ আৰু নিকাভাৱে আৰু লগতে গোলাঘাট জিলাৰ সম্পূৰ্ণ আৰক্ষী বিভাগৰ অনুমতিত আমাৰ এই খেলখন আয়োজিত কৰা হৈছে যিহেতু যোৱা বছৰো আমাৰ এখন খেল হৈ গৈছিলে যিখন সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে সম্পূৰ্ণ আপোনালোকে কমাৰবন্ধাৰ বহুতখিনি লাইভত আপোনালোকে দেখা পাইছে আৰু সম্পূৰ্ণভাৱে বিশ্বাস কৰিব পাৰে সেইবাবে আপোনালোকে একোটাকৈ টিকেট ক্ৰয় কৰক যিখন খেলত আপোনাৰ বহুত কেইখন গাড়ী দিয়া আছে প্ৰথম পুৰস্কাৰ হিচাপে আছে টাটা হেৰিয়াৰ দ্বিতীয় পুৰস্কাৰ মাৰুতি সুজুকি ভিক্টৰিছ তৃতীয় পুৰস্কাৰ টাটা পান চতুৰ্থ পুৰস্কাৰ সুইফ্ট 5 নম্বৰতে ৱেগনাৰ 6 নম্বৰতে আছে ইকো 7 নম্বৰতে আছে মাৰুতি সুজুকি এল্টো লগতে বহুত কেইখন বাইক আৰু যিসকলে আপোনালোকে একোখনকৈ বুক ল'ম বুলি ভাবিছে তেওঁলোকৰ বাবে বিশেষ এটি টিকেট আছে যিটো টিকেট আপোনালোকৰ বাবে থাকিব যিখন টিকেট আপোনালোকে ল'ব এখনো এখন খেল বেলেগকৈ হ'ব যিখনত থাকিব আপোনাৰ হাৰ্লি ডেভিডছন 440X আৰু যিখন বাইক আপোনালোকে বিজেতা হ'ব পাৰে জিকিব পাৰে যদিহে আপোনালোকে একোখনকৈ বুক লয় আৰু এতিয়া আপোনালোকে সম্পূৰ্ণভাৱে বিশ্বাসত ল'ব পাৰে আৰু লগতে মাত্ৰ এটি টিকেটৰ মূল্য 100 টকাহে যিহেতু বা এখন বুকৰ মূল্য 11টা টিকেটৰ বিপৰীতে মাত্ৰ 1000 টকা সেয়েহে আপোনালোকে তলত দিয়া হোৱাটছআপৰ নাম্বাৰটিত হোৱাটছআপ যোগেৰে মেছেজ কৰক আৰু লগতে আমাৰ পৰা একোটাকৈ টিকেট ক্ৰয় কৰি আপোনালোকৰ ভাগ্যখন নিৰ্ণয় কৰক